हेलो फ्रेंड्स, वेलकम टू एसआर लर्निंग आपलोक स्वागतम जानाइছো। फ्रेंड्स, आज आमी डिस्कास करिम सेकेंडारी एजुकेशन इन इंडिया एंड मैनेजमेंट अफ स्कूल्स, जो भारत माध्यमिक शिक्षा और विद्यालय व्यवस्थापनार ऊपर जो आमार हाईस्कूल टेटत सिलेबासत दिया आछे एटो टपिकर ऊपर आमी एमसीकिউ खिनि डिस्कास करिम। अतिके गुरुत्वपूर्ण हबो बोली और हेल्पफुल हबो बोली आशा करिছো। और आमार चेनेलत साइंस एंड टेक्नोलॉजी इভিএস इकोनॉमिक्स जिओग्राफी पलिटी और एसामिस लैंग्वेजर एमसीकिউ सीरीज दी थका होइছে और किछुमाনৰ শেষ হৈ গৈছে। আপোনালোকে যদি ভিডিঅ'সমূহ চাব বিচাৰিছে আমাৰ প্লেলিষ্টত যাই পিনে চাব পাৰে। তেন্তে আহক আজিৰ পাঠটো আৰম্ভ কৰিছো। তলৰ কোনটো মাধ্যমিক শিক্ষাৰ নীতি? ইয়াৰে গণতান্ত্রিক নাগরিকত্বৰ বিকাশ, ব্যক্তিত্বৰ বিকাশ, নেতৃত্বৰ বিকাশ এই আটাইকেইটাই হয় মাধ্যমিক শিক্ষাৰ নীতি। সো গণতান্ত্রিক নাগরিকত্বৰ বিকাশ, ব্যক্তিত্বৰ বিকাশ আৰু নেতৃত্বৰ শিক্ষা এই আটাইবোৰে মাধ্যমিক শিক্ষাৰ নীতি হয়। মাধ্যমিক শিক্ষা আয়োগৰ মতে প্ৰাথমিক শিক্ষা হ'ল 7 to 8 ইয়াৰ্ছ। তলৰ কোনটো মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শ নহয়? ইয়াৰে নহয় বুলি সুধিছে। সো নিম্ন মাধ্যমিক শিক্ষা 3 to সাধাৰণ শিক্ষা সেইটো নহয়। বাকি শিক্ষাৰ প্রক্রিয়া স্বীকৃতিকরণ, পরীক্ষা ব্যবস্থার সংশোধন, মাধ্যমিক শিক্ষা কারিকুলামৰ বিকেন্দ্রীকরণ এই তিনিটা শুদ্ধ হয়, কিন্তু ডি নম্বরটো কি নহয়? শুদ্ধ নহয়। নেক্সট কোয়েশ্চন, রাষ্ট্রীয় শিক্ষানীতি গ্রহণ করা হয়েছিল 1986 চনত। 1986 চনত রাষ্ট্রীয় শিক্ষানীতি গ্রহণ করা হয়েছিল। নেক্সট কোয়েশ্চন, 10+2+3 শিক্ষা পদ্ধতি কোনটো শিক্ষানীতি মতে গঠন করা হয়েছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চনৰ মতে। অপাৰেশ্যন ব্ল্যাকবোর্ড আঁচনি আছিল কাৰ মতে? ৰাষ্ট্ৰীয় শিক্ষানীতিৰ। অপাৰেশ্যন ব্ল্যাকবোর্ড মনত ৰাখিব, গুৰুত্বপূৰ্ণ কোৱেশ্চন হয়। তলৰ কোনটো বা কোনবোৰ মাধ্যমিক শিক্ষাৰ সীমাবদ্ধতা? ইয়াৰে পৰম্পৰাগত পদ্ধতি, পৰম্পৰাগত প্ৰকৃতি, বিষয়কেন্দ্ৰিক, গতানুগতিক এই আটাইবোৰে কি হয়? মাধ্যমিক শিক্ষাৰ সীমাবদ্ধতা। মনত ৰাখিব, পৰম্পৰাগত প্ৰকৃতি, বিষয়কেন্দ্ৰিক আৰু গতানুগতিক। শিক্ষা আয়োগ নিয়োগ কৰা হৈছিল 14 জুলাই 1964 চনত। শিক্ষা আয়োগ নিয়োগ কৰা হৈছিল 14 জুলাই 1964 চনত। শিক্ষা আয়োগৰ অধ্যক্ষ আছিল অধ্যাপক দৌলত সিং কোঠাৰী। শিক্ষা আয়োগৰ অধ্যক্ষ আছিল অধ্যাপক দৌলত সিং কোঠাৰী। মাতৃভাষা বা ৰাজ্যিক ভাষাক শিক্ষাৰ মাধ্যম কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল কোনটো আয়োগে? মুডালিয়াৰ আয়োগে। প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত কিতাপ আৰু অন্যান্য সামগ্ৰীসমূহ বিনামূলীয়াকৈ বিতৰণ কৰা উচিত পৰামৰ্শ দিছিল মুডালিয়াৰ আয়োগে। শিক্ষা বৰ্তমান আৰু ভৱিষ্যতৰ এক অনন্য ৰূপ, এইটো নীতি মুখ্য নীতি আছিল কাৰ? ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986। নেক্সট কোয়েশ্চন, তলৰ কোনটো বা কোনখন কমিটি বা আয়োগৰ পৰামৰ্শ আছিল বিদ্যালয় কমেও 200 দিন খোলা ৰখা উচিত, গৰম বন্ধ 2 মাহ হোৱা উচিত, শিক্ষকে সপ্তাহত কমেও 35 ঘণ্টা শিক্ষাৰ ক্ষেত্ৰত নিজক নিয়োগ কৰা উচিত, অধ্যক্ষক স্কুলৰ সময় আৰু স্থানীয় বন্ধৰ বিষয়ে সিদ্ধান্ত লোৱাৰ ক্ষমতা দিয়া উচিত। এইটো হ'ল মুডালিয়াৰ আয়োগৰ। গোটেইখিনি আছিল মুডালিয়াৰ আয়োগৰ। আকৌ এবাৰ আপোনালোকক পঢ়ি দিছোঁ। বিদ্যালয় কমেও 200 দিন কি ৰাখিব লাগিছিল? খোলা ৰখা উচিত আছিল, গৰম বন্ধ 2 মাহ হোৱা উচিত, শিক্ষকে সপ্তাহত কমেও 35 ঘণ্টা শিক্ষাৰ ক্ষেত্ৰত নিজক নিয়োগ কৰা উচিত, অধ্যক্ষক স্কুলৰ সময় আৰু স্থানীয় বন্ধৰ বিষয়ে সিদ্ধান্ত লোৱাৰ ক্ষমতা দিয়া উচিত। এইটো আছিল মুডালিয়াৰ আয়োগৰ। গুৰুত্বপূৰ্ণ কোৱেশ্চন আছিল। 1986 চনৰ শিক্ষানীতিৰ উদ্দেশ্য আছিল প্ৰাথমিক শিক্ষা সাৰ্বজনীন, বয়স্ক শিক্ষা, অবিৰত শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া, পৰীক্ষাত পাছ ফেলৰ ব্যৱস্থা তুলি দিয়াৰ ব্যৱস্থাকৰণ। আটাইকেইটাই কি হয়? শুদ্ধ হয়। মুক্ত বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ দ্বাৰা দেশত শিক্ষাৰ সম্প্ৰসাৰণ ঘটাব লাগিব এই পৰামৰ্শ দিছিল ৰাষ্ট্ৰীয় শিক্ষানীতি 1986। স্ত্ৰী শিক্ষা, অনুসূচিত জাতি জনজাতি শিক্ষা, সংখ্যালঘুৰ বাবে শিক্ষা, শাৰীৰিক বাধাগ্ৰস্তৰ শিক্ষা,
প্ৰাপ্তবয়স্ক শিক্ষা, অগতানুগতিক শিক্ষা আৰু আদি কিছুমান পৰামৰ্শ কোঠাৰী আয়োগৰ। এইবোৰ পৰামৰ্শ হ'ল কোঠাৰী আয়োগৰ। শিক্ষকসকলক প্ৰশিক্ষণ দিবলৈ দেশৰ প্ৰতিখন জিলাতে এখনকৈ জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠা যিটো ডায়েট পাতিবলৈ পৰামৰ্শ আগবঢ়াইছিল ৰাষ্ট্ৰীয় শিক্ষানীতি 1986। স্কুল পৰিচালনাই ছাত্ৰ ছাত্ৰীক সহায় কৰে বাহ্যিকতাৰ বিকাশত, সৃষ্টিশীল মনৰ বিকাশত, সাংস্কৃতিক মনৰ বিকাশত কি হয় আটাইবোৰে কি হয় সহায় কৰে। স্কুল পৰিচালনাই ছাত্ৰ ছাত্ৰীক এইকেইটা বিষয়তে কি কৰে সহায় কৰে। নেক্সট কুৱেশ্যন, স্কুল পৰিচালনা মানে হ'ল স্কুলৰ সা সঁজুলিৰ পৰিচালনা, স্কুলৰ আঁচনিৰ পৰিচালনা, মানৱ সম্পদৰ পৰিচালনা। ওপৰৰ আটাইকেইটাই কি হয় শুদ্ধ হয়। স্কুল পৰিচালনাৰ পৰিসৰৰ অন্তৰ্ভুক্ত বিষয়টো বা বিষয়বোৰ হ'ল ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশ, ছাত্ৰ ছাত্ৰীৰ নৈতিক বিকাশ, ছাত্ৰ ছাত্ৰীৰ কাৰিকৰী বিকাশ। এই ওপৰৰ আটাইকেইটাই কি হয় শুদ্ধ হয়। তলৰ কোনটো বা কোনবোৰ দক্ষ স্কুল পৰিচালনাৰ কাৰক? ইয়াৰে টকা পইচাৰ উপযুক্ত ব্যৱহাৰ, লক্ষ্য নিৰ্ধাৰণ, অগ্ৰগতি এই আটাইবোৰে কি হয় দক্ষ স্কুল পৰিচালনাৰ কাৰক হয়। টকা পইচাৰ উপযুক্ত ব্যৱহাৰ কৰিব লাগে, লক্ষ্য নিৰ্ধাৰণ থাকিব লাগে আৰু অগ্ৰগতি নিৰীক্ষণ কৰিব লাগে। ভাৰতীয় সংবিধানৰ কিমান অনুচ্ছেদত নাগৰিকসকলৰ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে? ইয়াৰে 29 আৰু 30 নং অনুচ্ছেদত নাগৰিকসকলৰ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে। অসমত মাধ্যমিক শিক্ষাৰ সূচনা কৰা প্ৰথমখন বিদ্যালয়ৰ নাম কি? গুৱাহাটী ছেমিনাৰ। নেক্সট কুৱেশ্যন, তলৰ কোনগৰাকী ব্যক্তিয়ে অসমত শিক্ষাৰ প্ৰসাৰৰ অৰ্থে হাইস্কুল যিটো ইংৰাজী মাধ্যমৰ হাইস্কুল আছিল স্থাপন কৰে? কোনে কৰিছিল? জেনকিন্স চাহাব। অসমৰ প্ৰথমখন হাইস্কুল কিমান চনত স্থাপিত হৈছিল? 1834 চনত। যিটো গুৱাহাটী ছেমিনাৰ আছিল সেইখন 1834 চনত স্থাপন কৰা হৈছিল। অসমৰ দ্বিতীয়খন হাইস্কুল কোন ঠাইত স্থাপন কৰা হৈছিল? শিৱসাগৰত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোন চনৰ আইন অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ক মাধ্যমিক শিক্ষা প্ৰশাসনৰ দায়িত্বৰ পৰা ৰেহাই দিয়া হয়? ইয়াৰে 1961 চনৰ অসম মাধ্যমিক শিক্ষা আইন অনুসৰি। 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাখণ্ডৰ তলৰ কোনটো দুটা বিষয়ক মূল উদ্দেশ্য হিচাপে বাছি লৈছিল? ইয়াৰে শুদ্ধটো হ'ব বৃত্তিমূলক আৰু উৎপাদনমুখী শিক্ষা আৰু গণতান্ত্ৰিক প্ৰমূল্যৰ বাবে শিক্ষা। বৃত্তিমূলক আৰু উৎপাদনমুখী শিক্ষা আৰু গণতান্ত্ৰিক প্ৰমূল্যৰ বাবে শিক্ষা এই দুটা বাছি লৈছিল। তলৰ কোনটো শিক্ষা আয়োগে সৰ্বপ্ৰথমে ভাৰতৰ শিক্ষাখণ্ডত বিজ্ঞান আৰু কাৰিকৰী তথা প্ৰযুক্তিগত শিক্ষাৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছিল? শুদ্ধটো হ'ব কোঠাৰী আয়োগ 1964-65 চন। সৰ্বপ্ৰথমে কি কৰিছিল এই আয়োগে? ভাৰতৰ শিক্ষাখণ্ডত বিজ্ঞান আৰু কাৰিকৰী তথা প্ৰযুক্তিগত শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিছিল। বিজ্ঞান আৰু কাৰিকৰী তথা প্ৰযুক্তিগত শিক্ষাৰ ওপৰত। 1986 চনৰ মে মাহত গৃহীত ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি শিক্ষাৰ বিভিন্ন দিশৰ প্ৰস্তাৱসমূহ কেইটা ভাগত ভগোৱা হৈছে? 12টা ভাগত ভগোৱা হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 অন্তৰ্গত কোনটো ভাগত শিক্ষাৰ ব্যৱস্থাপনা সম্পৰ্কে পৰামৰ্শ দাঙি ধৰে? 10ম ভাগত। ৰাষ্ট্ৰীয় শিক্ষানীতি 1985 অনুসৰি এইটো যিবিলাক ছাত্ৰৰ বিশেষ গুণ আৰু প্ৰতিভা থাকে তেওঁলোকৰ শিক্ষাৰ বাবে বিশেষ স্কুলৰ স্থাপনৰ বাবে প্ৰস্তাৱ দিয়া বিদ্যালয় হ'ল নৱোদয় বিদ্যালয়। এইটো 1985 হৈ আছে, 1986 হ'ব 1986। নেক্সট কুৱেশ্যন, কোন চনত ভাৰত চৰকাৰে মাধ্যমিক শিক্ষা আয়োগ নিযুক্তি দিছিল? 1952 চনত। মনত ৰাখিব, গুৰুত্বপূৰ্ণ কুৱেশ্যন। 1952 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল? ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ, যিটো মুডালিয়াৰ কমিশ্যন বুলি কোৱা হয়। 1952-53 ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ।
1964 চনত ৰাষ্ট্ৰীয় শিক্ষা আয়োগৰ সভাপতি কোন আছিলে DS কোঠাৰী যেটো কোঠাৰী আয়োগ বুলি কোৱা হয় কৰ্ম অভিজ্ঞতা যেটো ওয়ার্ক এক্সপেৰিয়েন্স তলৰ কোনটো শিক্ষা আয়োগৰ উল্লেখযোগ্য বৈশিষ্ট্য কোঠাৰী আয়োগৰ কোঠাৰী আয়োগৰ নেক্সট কোশ্চেন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ কিমান চনত গঠন কৰা হৈছিল 1984 চনত মনত ৰাখিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ গঠন কৰা হৈছিল 1984 চনত অসম মাধ্যমিক শিক্ষা বোৰ্ড কেতিয়া গঠন কৰা হৈছিল ইয়াৰে শুদ্ধটো হ'ব 1962 চনত 1962 চনত অসম মাধ্যমিক শিক্ষা বোৰ্ড গঠন কৰা হৈছিল 1986 চনত ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি প্ৰতিখন জিলাতে কেইখনকৈ নৱোদয় বিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ পৰামৰ্শ দিয়া হয় এখনকৈ প্ৰতিখন জিলাতে মনত ৰাখিব নেক্সট কোশ্চেন নৱোদয় বিদ্যালয়ত মুঠ আসনৰ কিমান অংশ ছোৱালীৰ বাবে সংৰক্ষিত 1/3 ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 অনুসৰি স্থাপন হোৱা নৱোদয় বিদ্যালয়ত গাঁও অঞ্চলৰ কিমান ভাগ ল'ৰা ছোৱালীৰ বাবে আসন সংৰক্ষিত আছে 75% যেটো 75 ভাগ শিক্ষাক ৰাজনীতি মুক্তিকৰণ যেটো পলিটিক্স ফ্ৰী এডুকেশনৰ তলৰ কোনটো শিক্ষা নীতি বা আয়োগৰ এক উল্লেখযোগ্য প্ৰস্তাৱ 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি শিক্ষাক কি কৰিব লাগে ৰাজনীতি মুক্তকৰণ 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰস্তাৱনাত অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰা বিষয়সমূহৰ অন্তৰ্গত তলৰ কোনটো ইয়াৰে শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন শিক্ষা ব্যৱস্থাৰ পৰিমাৰ্জন আটাইকেইটা কি হয় শুদ্ধ হয় নেক্সট কোশ্চেন কস্তুৰবা গান্ধী শিক্ষা যোজনা স্ত্ৰী শিক্ষাৰ কাৰণে আৰু জনজাতীয় স্ত্ৰী শিক্ষাৰ বাবে এটো শুদ্ধটো হ'ব স্ত্ৰী শিক্ষাৰ বাবে এই নম্বৰটো শুদ্ধ হয় কস্তুৰবা গান্ধী শিক্ষা যোজনাটো স্ত্ৰী শিক্ষাৰ লগত জড়িত বা স্ত্ৰী শিক্ষাৰ কাৰণে ভাৰতবৰ্ষৰ কিমান চনত প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হয় 1982 চনত প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হয় 1979 চনত ভাৰতৰ কোন ঠাইত সৰ্বপ্ৰথম মাধ্যমিক স্তৰৰ বাবে মুক্ত বিদ্যালয় স্থাপন কৰা হয় ইয়াৰ শুদ্ধটো হ'ব দিল্লীত 1979 চনত এটো মনত ৰাখিব মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সদস্য সচিব গৰাকী হল বিদ্যালয় প্ৰধান মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সদস্য সচিব গৰাকী হল বিদ্যালয় প্ৰধান মনত ৰাখিব নেক্সট কোশ্চেন অসমৰ মাধ্যমিক শিক্ষাৰ পৰিচালনাৰ দায়িত্ব কাৰ ওপৰত ন্যস্ত আছে মাধ্যমিক শিক্ষা সংস্থা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংঘৰ ওপৰত দুয়োটাই শুদ্ধ হয় মাধ্যমিক শিক্ষা সংস্থা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংঘ নেক্সট কোশ্চেন মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিখনৰ সভাপতি তলৰ কোন শ্ৰেণীৰ লোক হোৱাটো বাধ্যতামূলক ইয়াৰে শিক্ষাবিদ হ'ব লাগিব পৰীক্ষাত উত্তীৰ্ণ অনুত্তীৰ্ণৰ ব্যৱস্থা আঁতৰাই গ্ৰেডিংক প্ৰাধান্য দিয়া নীতিটো হ'ল তলৰ কোনটো আয়োগ বা শিক্ষানীতিৰ বৈশিষ্ট্য 1986 চনৰ অপাৰেশ্যন ব্ল্যাকবোৰ্ড শিক্ষাৰ লগত জড়িত এই শব্দটো তলৰ কোনটো শিক্ষানীতিৰ লগত সম্পৰ্কিত 1986 চনৰ মনত ৰাখিব অপাৰেশ্যন ব্ল্যাকবোৰ্ড শিক্ষা যেটো 1986 চনৰ শিক্ষা আইনৰ লগত জড়িত নেক্সট কোশ্চেন মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক দিক আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে কোন দায়বদ্ধ ইয়াৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি দায়বদ্ধ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক দিক আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি কি হয় দায়বদ্ধ সো ফ্ৰেন্ডস আজি আমি ইমানখিনি ডিসকাস কৰিলো আৰু সেকেন্ডাৰী এডুকেশনৰ যিমানখিনি কোশ্চেন হ'ব পাৰে আমি ডিসকাস কৰিলো আপোনালোকৰ আশা কৰিছো এইখিনিৰ ভিতৰতে যদি কোশ্চেন দিয়ে এইখিনিৰ ভিতৰতে আহিব বুলি ভাবো আৰু আমাৰ চেনেল আৰু 2013 হৈ যোৱা হাই স্কুল টেটৰ প্ৰিভিয়াস ইয়াৰ পেপাৰৰ পেডাগজি সেকশনটো সলভ কৰি দিয়া হৈছে ইয়াৰে আপোনালোকৰ পিডিএফ লাগিলে আমাক কন্টাক্ট কৰিব পাৰে
700240645 এইটো নম্বৰত আপোনালোকে হোৱাটছএপ কৰিব পাৰে 700240645 এইটো নম্বৰত আপোনালোকে হোৱাটছএপ যোগে কণ্টেক্ট কৰিলে আপোনালোকক PDF খিনি প্ৰভাইড কৰিম সো ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছো আৰু চেনেলটো যদি নতুন আহিছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জনাইছো